গুড মৰ্ণিং, স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। এতিয়া দুপৰীয়া সময় 12:30 বাজিলে, ভাতেই বনাব হ'ল। মই পাকঘৰতে আছোঁ বাৰু, বনাবলৈকে আহিছোঁ। আৰু গাটো একদম ভাগৰুৱা টোপনি লাগি আছে, কাৰণ ৰাতি আজিকালি ভালকৈ শোৱা নহয়, শুব নোৱাৰোঁ। মানুহজন অফিচতে যোৱাৰ পাছতে সেইকাৰণে অকণমান শুই লওঁ, কিন্তু আজি সেইটো কৰা নহ'লে। কাৰণ শুই দিলে মানে মোৰ কি হয়, ভাত চাত বনোৱা বহুত দেৰি হৈ যায় আৰু শুই উঠাৰ পিছত বিৰাটেই এলাহ লাগে। সেইকাৰণে আজি একেবাৰে শুম বুলি ভাবি, ভাত চাত খাই উঠি শুম বুলি ভাবি আগতীয়াকৈ শুই লোৱা নাই, ৰেষ্টেই নল'লোঁ। এতিয়া সেইকাৰণে পটাপট মই ভাবিছোঁ ভাত বনাই লওঁ। আৰু আজি আছে মাছ, মই মাছ বনাম। ৰাতিপুৱাই মানুহজনে বজাৰলৈ গৈ পটককৈ মোক নোকোৱাকৈ মাছ লৈ আহিলে, কিন্তু তেওঁ গম নাপায় যে মাছ বনাবৰ কাৰণে ঘৰত বিশেষ পাচলিয়ে নাই আজি। আৰু নিজে লৈ মেলি আহিলে কাৰণে মই একো নক'লোঁ, আৰু পাচলি নাই বুলিও মোৰ বেয়া লাগিলে। চব অকণমান আছে, সেইকাৰণে দুভাগকৈ কিবা কৰি মাছ বনাম। ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আৰু মই কথা পাতি থাকোঁতে মানুহজন আহিছে অফিচৰ পৰা। বাহিৰত বাইকৰ মাতটো শুনি এফালে চুনু তেদিক দেখিছে নে কেনেকৈ আছে। অহা শুনিলে, বাইকৰ মাতটো শুনিলে এনেকৈ কৰে। সেয়া সৰুজনী একদম দৰজাৰ তলেদি চাই আছে, আৰু ডাঙৰজনী এতিয়া চাবচোন কেনেকুৱা কৰে। আমি মানে ক'ৰবাৰ পৰা অহাৰ পিছত সিহঁতক চাই খুব ভাল লাগে, ইমান বেছি এক্সাইটেড হৈ যায় দুইজনী। কোন আহিছে চুনু? তেনি মানে কোন আহিছে? কোন আহিছে? অঁ মোক কৈ আছে তাহাঁতি, আহিছে, আয়ো মই খুলি দিছোঁ। হৈছে। দাদাই কিবা আনিছে ক'লা ফেনা। বাপৰে, এইফালে এই আহিলে নে? কোন আহিলে? আয়ো যা। দাদা চচমাযোৰ খুলিবও সময় পোৱা নাই, চাওঁ। আমাৰ টেডি মানুহে আকৌ নমস্তে কৰে। হৈছে, হৈ গ'ল। কি আনিছা এইটো? হা, কি হয়? কি খাচী মাংস নহয়, ফল মূল। চুনু দাদাই কি আনিছে এয়া? চাচোন, ফল মূল আনিছে আৰু কৈছে বোলে খাচী মাংস আনিছোঁ। চুনু তুমি খাবানে এইবিলাক? এইবোৰ কিনি আনিছেনে কাৰোবাৰ ঘৰৰ? হা, কিনি আনিছেনে কাৰোবাৰ ঘৰৰ এইবিলাক? আম এটা খাই লওঁ নি? হা, আম খাবা? এতিয়া কাটিম। খাই লওঁ, মই আম দেখিলে ৰ'ব নোৱাৰোঁ দেই। এতিয়া ভাত ৰন্ধাৰ আগতে এইটোহে খাই লওঁ। আম খালোঁ, কল খালোঁ, এতিয়া আকৌ পাকঘৰ, খানা বনাম। এয়া মাছ, তাৰপিছত এয়া তৰৈ। মই আগতেই কাটি থলোঁ কাৰণে অলপ ক'লা নিচিনা হৈ গ'ল। তাৰপিছত এয়া অলপ সৰিয়হ তিয়াই থৈছিলোঁ নেমু দি পেলাই। এয়া বিলাহী এটা পিচি থৈছোঁ। এইফালে এয়া পিঁয়াজ, নহৰু, আদা, জলকীয়া, নেমু, এইখিনি এতিয়া মিলাই পেলাই কিবা কিবি বনাম। মাছ গোটেইখিনি নবনাওঁ, 4 পিচমান বনাম। 2 পিচ বেলেগকৈ বনাম, বাকীখিনি থৈ দিম। প্ৰথমতে সৰিয়হ দিয়াটো বনাই লওঁ। এইখিনি সৰিয়হ মিক্সিত দি দিম, পেষ্ট বনাব লাগিব। সৰিয়হখিনি দিলোঁ, তাতে এয়া পিঁয়াজ দি দিম। আদা,
নহৰু বেছি নিদিওঁ, হৈ যাব। এটা জলকীয়া। এইখিনি এতিয়া ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। দুপিচ মাছ ল'ম। হালধি, তাৰপিছত নিমখ। মই এইটো টিফিন বাতিতে বনাম, সেইকাৰণে ইয়াতে আনিছোঁ। ইয়াতে এতিয়া দিম এইটো যিটো সৰিয়হৰ পেষ্টটো, এইটো দিম অলপ। ধুনীয়াকৈ মিলাই ল'ম। গোটেইখিনি সৰিয়হ একেবাৰতে দি দিয়া নাই, কিমানখিনি হয় চাওঁ। মই মানে বৰ বেছি গ্ৰেভিকৈ নবনাওঁ, আৰু অলপমান দি দিম। ৰেড চিলি পাউডাৰ, এইটো জ্বলা নহয়, এনে কালাৰৰ কাৰণে দিছোঁ। গাই দিম ধুনীয়াকৈ। আকৌ নেমু চেপি দিম। কেইটামান কেঁচা জলকীয়া এনেকৈ ফালি দিম। কেঁচা জলকীয়াটো ফালি দিলে একদম ধুনীয়া গোন্ধ এটা আহে। তিনিটাই হ'ব আৰু নিদিওঁ। আকৌ মিলাই দিম ধুনীয়াকৈ। এতিয়া দিম অলপমান মিঠাতেল, কেঁচা মিঠাতেল। হৈ গ'ল এইখিনি। এতিয়া মই এনেকৈ 15-20 মিনিটমান থৈ দিম, তাৰপিছতহে বনাম। অকণমান সময় থৈ দিলেহে ভাল হয়। এয়া ভাপত দিয়া মাছটো মেৰিনেট কৰি থৈ দিছোঁ। এইটো 20 মিনিটমান এনেকৈ ৰাখিম। তেতিয়ালৈকে মই তৰৈ দি ৰন্ধা মাছটো ৰান্ধি লওঁ। এইফালে কেৰাহীত তেল বহাই দিছোঁ। এইখিনি গৰম হ'লে মাছটো প্ৰথম ফ্ৰাই কৰি ল'ম। এয়া দুপিচ মাছ নিমখ হালধি দি সানি থৈছোঁ। এইখিনি প্ৰথমতে মাছটো ফ্ৰাই কৰি হৈ গ'ল। বৰ বেছি ফ্ৰাই কৰা নাই, যিহেতু লোকেল মাছ হয়, সেইকাৰণে এনেই অকণমানহে ফ্ৰাই কৰিছোঁ। তেলতে দি দিছোঁ অকণমান পাঁচফোৰণ। এতিয়া ইয়াতে কাটি থোৱা তৰৈখিনি দি দিম। ভাজি ল'ম। হালধি দি দিছোঁ, দি দিছোঁ। অলপ ঢাকি পেলাই সিজিবলৈ দিম। এইখিনি তৰৈখিনি সিজিছে ধুনীয়াকৈ। ইয়াতে এতিয়া মই এইটো বিলাহীৰ পেষ্টটো দি দিম। মই ইয়াত একো মছলা নিদিওঁ। এতিয়া আকৌ অলপ দেৰি ঢাকি থৈ দিম। চাই লওঁ, এয়া বিলাহীখিনিও গলি গৈছে। এতিয়া মই ইয়াতে দি দিম সৰিয়হৰ পেষ্টখিনি। ভাপত দিয়া মাছৰ কাৰণে বনাওঁতে অকণমান পেষ্ট ৰৈ গৈছিলে সৰিয়হৰ, সেইখিনি ইয়াতে দি দিম। এনেকৈ মই আগতে বনোৱা নাই বাৰু, আজি প্ৰথম বনাইছোঁ। কেনেকুৱা হ'ব নাজানো, ট্ৰাই এটা কৰি চাওঁ। মাৰি থৈ দিম। ইয়াতে এতিয়া দি দিম মই গৰম পানী নিজৰ গ্ৰেভিটোৰ জোখত।
তৰৈৰ লগত আফুগুটি দি খাইছোঁ মই আগতে, কিন্তু এনেকৈ সৰিয়হ দি পেলাই খাই পোৱা নাই আৰু বনাই বুলিও নাজানো বনাই নে নবনাই। আজি মানে এনেই আৰু মোৰ বেছি পাচলি চাচলি নাই কাৰণে যেন তেনে কিবা কিবি মিলাই বনাইছোঁ, ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। এইখিনি এতিয়া অলপ উতল আহক, উতল অহাৰ পিছত মই মাছ কিপিচ দি দিম, তেতিয়ালৈকে অকণমান ঢাকি থৈ দিওঁ। উতলিছে, ইয়াতে এতিয়া মই মাছ দুপিচ দি দিম। আৰু লগতে এয়া 2টা ফালি ৰখা কেঁচা জলকীয়া দিলে ধুনীয়া গোন্ধায়। এয়া উতলি আছে আৰু ইয়াতে এতিয়া মই অকণমান নেমু চেপি দিম। টেঙা আঞ্জাকণৰ সমান একো হ'বই নোৱাৰে। বেছি জ্বলা চলা খাবলৈ মন নাযায় গৰমত, মছলা চছলা দিয়া বস্তুকেইটা। সৰিয়হ দিয়াৰ পিছত বেছি মই উতলাই নাথাকোঁ, নহ'লে তিতা তিতা নিচিনা লাগি যায়। আৰু নেমু দি পেলাই বেছি উতলাই থাকিলেও টেঙাটোও বেছি হৈ যায়। বাছ, ইয়াত ধনিয়া থাকিলে ধনিয়া দিব পাৰে, মোৰ ধনিয়া চনিয়া নাই। যিটো মই ৰেডি কৰি থৈছিলোঁ ভাপত দিয়া মাছটো, এইটো এতিয়া বনাম। এইটো কুকাৰতে বনাম, পটককৈ হৈ যাব। এইফালে কুকাৰটো পাতি দিছোঁ, তাতে এয়া অকণমান পানী দি দিছোঁ, তাৰ ভিতৰত ভৰাই দিম এইটো টিফিন বাতিটো। এইটো সাঁফৰটো খুলি ল'ব লাগিব, নহ'লে নোসোমায়। এইটো দি দিছোঁ, সাঁফৰটো বন্ধ কৰি দিম। এতিয়া ঢাকনিখন লগাই পেলাই ভালকৈ বন্ধ কৰি দিম, এটা হাতে মই পৰা নাই। বন্ধ কৰি 2টা হুইচেল দি দিম, হৈ যাব। বন্ধ কৰি আৰু এয়া মোৰ 2বিধ মাছেই ৰেডি হৈ গ'ল। আপোনালোকক অকণমান পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া হৈছে তৰৈ, বিলাহী আৰু সৰিয়হৰ মাছৰ টেঙা আঞ্জাখন, আৰু এইফালে এয়া হৈছে সৰিয়হেৰে বনোৱা ভাপত দিয়া মাছৰ তৰকাৰীখন। দেখিবলৈতো ভালেই লাগিছে বাৰু, খাবলৈ কেনেকুৱা হৈছে নাজানো। এতিয়া আমি প্ৰথম টেষ্ট কৰি লওঁ, আপোনালোকক বাৰু খোৱাটো নেদেখুৱাওঁ, খাই লৈ আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। সেই গাইছ, এতিয়া একেবাৰে গধূলি হ'ল, 6টা বাজি গ'ল। অথনি ভাত পানী খাই একদম ঠিকছে শুলোঁ এঘুমতি। বৰষুণ এজাকো আহিলে, সেইকাৰণে শুই ভাল লাগিলে। আৰু মাছৰ যি 2টা ৰেচিপি বনাইছিলোঁ, খাবলৈ সঁচাকৈ খুব ভাল হৈছিলে। যিটো সৰিয়হ দি ভাপত বনাইছিলোঁ সেইটোতো বাৰু আগতেও জানো, আগতেও খাইছোঁ নিজে বনাই। কিন্তু তৰৈৰ লগত যিটো সৰিয়হ দি পেলাই বনাইছিলোঁ সেইটো মোৰ কাৰণে নতুন হয়। আগতে তৰৈৰ লগত আফুগুটি দি পেলাই বনাই খাইছোঁ, কিন্তু সৰিয়হ দি মই বনাই খোৱা নাছিলোঁ। আপোনালোকৰ কাৰণে নতুন নহ'বও পাৰে, কিন্তু মোৰ কাৰণে নতুন হয়। সেইটোও খাবলৈ ভালেই লাগিলে, বেয়া নালাগিলে। আপোনালোকে যদি খোৱা নাই, সৰিয়হ দিও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে, ভাল লাগিব খাই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত আপোনালোক কোনোবা নতুন হয়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানতে মই শেষ কৰোঁ আজি। নতুন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। এতিয়া যাওঁ অলপ বাহিৰলৈ, চুনুহঁত মানে খেলিবলৈ গ'ল। এইটো টাইমত তাহাঁতি বাহিৰত অকণমান খেলে, ময়ো যাওঁ। এওঁ লৈ গৈছে। মই ভিডিঅ'টো শেষ কৰিব লাগিব কাৰণে ভিতৰতে কথাখিনি কৈ লৈছোঁ। আজিলৈ আহোঁ, বাই বাই। কি কৰিছা তোমালোকে? কি কৰিছা? কি কৰিছা? খেলিছা? চুনু চুচু কৰি দিছে। পুতু পুতু, অ' পুলপুলি, কি কৰিছা? খেলা আকৌ, তেদি মানুহ যোৱা খেলা। তেদি মানুহ, তেদি মানুহ,